ইতিমধ্যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক 5জনীয়া 5খন জিলাৰ কাৰণে আমাক 5জন মন্ত্ৰীক দায়িত্ব অৰ্পণ কৰিছিলে। আৰু দায়িত্ব অৰ্পণ কৰাৰ পিছত যে আমাক আগন্তুক দিনত কিমাননো সমষ্টিত আমাৰ সংগঠন ভাল আৰু কেইটা সমষ্টিত আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিম এই বিষয়ে আমাক তদাৰক কৰা দায়িত্ব দিছিলে, যাৰ কাৰণে আমাৰ সকলো মন্ত্ৰীয়ে মোক যেনেকৈ বাক্সাত দায়িত্ব দিছিলে আৰু মই বাক্সাটো 5টা সমষ্টিত ঘূৰি মোৰ সংগঠনৰ স্থিতিনো কেনেকুৱা, একেবাৰে বুথ পৰ্যায়ৰ স্থিতি কেনেকুৱা এই বিষয়ে লৈ পেলাই আমি পৰ্যালোচনা কৰিছোঁ। আৰু যিসমূহ সমষ্টিত আমাৰ সংগঠনৰ স্থিতি ভাল হ'ব সেইসমূহ সমষ্টিতে আগন্তুক দিনত আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিম। আৰু এই বিষয় লৈ পেলাই আমাৰ যিহেতু 3 জুন তাৰিখে গুৱাহাটীত এখন সভা এখন আছে, কোৰ কমিটিৰ সভা আছে, আৰু সভাত আমাৰ মন্ত্ৰীসকলেনো আমি কি পালোঁ ফিল্ডত এই বিষয়ে আমি তাতে আমাৰ যি সংগঠনৰ প্ৰতিবেদন তাত আমি উত্থাপন কৰিম। আৰু উত্থাপন কৰাৰ পিছত ৰাজ্যিক সভাপতিয়ে আগন্তুক দিনত যিহেতু সময় বহু আছে গতিকে আগন্তুক দিনত কি কাৰ্যসূচী ল'ব লাগে নালাগে সেই বিষয়ে তেওঁ জনাব। বিজেপি অকলে খেলিব বিচাৰে মিত্ৰটো হ'লে কিবা বেয়া আছিল এতিয়া বিজেপিয়ে আমিতো যোৱাবাৰো অকলে খেলিছোঁ, যোৱাবাৰ অকলে খেলি পেলাই আমি কি কৰিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত চৰকাৰ গঠন কৰিছোঁ। গতিকে এইবাৰো আমি তেনেকুৱা লাইনতে আমি অকলে নিৰ্বাচন অংশগ্ৰহণ কৰা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মিত্ৰতা যোৱাবাৰতো মিত্ৰতা কৰা নাছিলোঁ, মিত্ৰতা যোৱাবাৰো কৰা হোৱা নাছিলে আৰু এইবাৰো আমাৰ কৰা নহয় বুলি ইতিমধ্যে দলে সিদ্ধান্ত দিছে। আৰু যোৱাবাৰ মিত্ৰতা নকৰি যেনেকুৱাকৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আমি চৰকাৰ গঠন কৰিছোঁ, গতিকে এইবাৰ আমি নিৰ্বাচনটো অকলে খেলিম। য'ত আমাৰ সংগঠনৰ স্থিতি ভাল তাত আমি নিৰ্বাচনত অংশগ্ৰহণ হয়তো কৰা হ'ব।